Hello everyone, this is Trishna. Welcome to my another vlog, and this is my kind request. Please watch the video till the end. So কেনেকুৱা লাগিছে আমাৰ ইয়াত সন্ধিয়া সময়ত? আমাৰ ইয়াত সন্ধিয়া সময়ত কেনেকুৱা লাগিছে? ভাল লাগিছে? বৰালি উঠিছে বোলে। মাছ ৰাখি দিওঁচোন। বহিয়ে আছে। এই দেখিলি মাছ। কি কৰি আছা? টিভি চাই আছা? হা? পৰি যাবা। কৃষ্ণ কৰা দবা কোবাইছে। কৃষ্ণ বাসুদেৱ আইতাই ৰুটি খাব ইচ্ছা কৰাৰ বাবে মই দুখন ৰুটি বনাই দিলোঁ, আৰু এয়া হৈছে মিঠু। মায়ে তাক মাতি আনিছিলে মুৰ্গীটো বাছি দিবৰ কাৰণে, আৰু সি মুৰ্গীটো বাছি এতিয়া জুইত সেকিবৰ কাৰণে লৈ আহিছে। আৰু এয়া আইতাৰ ৰুটি আৰু দালি ৰেডি হৈ গ'ল, মই এতিয়া খুৱাই দিম। আৰু এয়া আছিলে অলপমান মাছ। মায়ে কৈছিলে মাছৰ অলপমান জোল বনাই দে, মুৰ্গী মাংসখিনি আছে, দালি আৰু ভাজি হ'লেই হৈ যাব, কাৰণ সেইদিনা বিশেষ আলহী নাছিলে আমাৰ ঘৰত। মানুহ তেনেকৈ কোনো নাই, চব ভাগে ভাগে। আমাৰ পাপা ওচৰৰ পৰা পাপা অ' পাপা পাপা অ' পাপা পাপা অ'পা টোপনি আহি গৈছে? ভাত খোৱাই নাই দেখোন। গা বেয়া লাগিছে? ভোক লাগিছে না? কিয়, কি লাগিছে গাটো? পিঠি খজুৱাই দিম নেকি? পিঠি খজুৱাই দিব নালাগে? খজুৱাই দিওঁ। পিঠিটো খজুৱাই আছে বাৰু। কি পঢ়ি আছা? ফিজিক্স লাইটটো কম হৈছে নাই? এইটো লাইট নাই। কেতিয়া যাবা হোষ্টেল? গাড়ী চোৱাগে বাহিৰে হোষ্টেল যানে কলেজত সোমা? কিবা বস্তু দেখিলে হোষ্টেলত সোমাই আৰু কি কোৱা? এই ৰাতি 10টা বজাত ভোক লাগিছে? চবৰে ভোক লাগিছে না? চবৰে ভোক লাগিছে, কি কৰিবা আৰু উপায় নাই। যোৱাবাৰ কি হ'ল? অহা থকা খোৱা যোৱা চব ভিডিঅ' কৰি এডিট কৰি 10জনমান নেখালাও। তাৰপিছত আপলোডে নিদিলা ক'লো, ইনষ্টাত ইউটিউবত ক'লো। আকৌ এতিয়া বনাই আপলোড দিম নে নিদিম? দিবা। ভিডিঅ'বিলাক ভাল লাগে নে বেয়া লাগে? ভাল লাগিব। মানুহে হাঁহিব বুলি আপলোড নিদিওঁ। মানুহে হাঁহিব বুলি আপলোড নিদিওঁ। মানুহে হাঁহিবও পাৰে। বনালেহে ভাল হ'ব। আচ্ছা। আৰু এতিয়া সকলো ভাত খাবলৈ বহিছে। আজি বিশেষ আলহী নাছিলে, ধুনবাক মাতিছিলে ফোন কৰি, কিন্তু গৰম দেখি তাই ল'ৰালৈ আহিবলৈ অসুবিধা পালে। বাবুদা আহিছিলে পিছত, কিন্তু তাৰ ভিডিঅ' ক্লিপ কৰা নহ'লে। চ' আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো